সিদিনা আমি গৈছিলোঁ আমাৰ আহোম গাঁৱত অনুষ্ঠিত হোৱা মেডাম এফিলৈ বুলি গৈছিলাই আমি আমাৰ লক্ষ্যস্থানত পালোঁগৈ। লক্ষ্যস্থান মানে মূল প্ৰৱেশ দুৱাৰ আকৌ মেডাম এফি। ইমানবোৰ মানুহ দেখি ভয়তে হাত ভৰি কোচ খালেই নহয়। হয় আৰু লাজক ইগনৰ মাৰি মই বুকু পিন্ধে আগুৱাই গ'লোঁ। মঞ্চত কি চলি আছে বুলি চাবলৈ ৰখিয়ে গ'লোঁ নহয়। ইয়াত কিবা নৃত্য চলি আছে। মানুহৰ কিমান যে সমাগম হৈছে তাকে প্ৰমাণ দিবলৈ কেমেৰাটো ইফালে সিফালে ঘূৰাবলৈ ধৰিলোঁ। একেলগে ইমানবোৰ মানুহ নেদেখা ল'ৰাটোৱে যদি এদিন হঠাতে এনেকুৱা মানুহ দেখি যায় ভয় নোখোৱাৰ প্ৰশ্নই নুঠে নহয়। এই প্ৰশ্ন আৰু উত্তৰবিলাক বাদ দিয়ে, ভাত খাব লাগে। আৰু ইমান দীঘলীয়া লাইনটো দেখি লাগিছে যেন ৰেলগাড়ী দবা আহে। ৰেলগাড়ীও কিজানি পত্তা নাপাব আমাৰ লাইনটোৰ সতে। পেহলে ভাত খাওঁগা ফিৰ বাকী কাম কৰোঁগা। মোৰ মহান শ্লোগানটো শুনিলেই নহয়। 1.5 ঘণ্টামান লাইনত ৰখি একে আমনিয়ে লাগি গৈছে। মই বোলো ঘৰলৈ উভতি যোৱাহে ভাল আৰু। কিন্তু গাহৰিখিনি আকৌ কোনে খাব? মই নাখালেতো খোৱা মানুহ নায়েই নহয়। ধেমালি কৰিছোঁ আকৌ, মোৰ লগৰকেইটা আছেই নহয় দপিবলৈ মেইনকেইটা। আমি ভাত খোৱা স্থলী পোৱা মানে মামুদাৰ ঢোলৰ প্ৰদৰ্শনকে চায়েই লওঁচোন। মামুদাই আকৌ বহুত ধুনীয়া ঢোল বজায়, শুনকচোন এয়া অলপমান। মামুদাৰ প্ৰদৰ্শন চাই ঘৰমুৱা হ'লগৈ। খোৱাখিনি ভিডিঅ' কৰিবলৈ যিহে ঠেলা হেঁচা ভিডিঅ' কৰিবই নোৱাৰিলোঁ। আজিলৈ ইমানেই, বাই।